আমাৰ গোসাইগাঁও BEd কলেজ 25 years কমপ্লিট হৈছে আৰু আমি দুদিনীয়া মানে 29 and 30 December 2020 দুদিনীয়া প্ৰগ্ৰাম লৈ আমি সেলিব্ৰেশ্যন কৰি আছোঁ। যোৱাকালি আমাৰ প্লেণ্টেশ্যন আছিল আৰু য'ত আমি প্লেণ্টেশ্যন কৰিছোঁ সেইখন ঠাইতো আমি চিলভাৰ জুবিলি গাৰ্ডেন হিচাপে নামকৰণ কৰিছোঁ। ইয়াৰ পিছত আমাৰ কালচাৰেল প্ৰচেছন হৈছে আৰু কালচাৰেল প্ৰচেছনটো আমাৰ ইনগ্ৰেশ্যন কৰিছিলে গোসাইগাঁও মিউনিচিপাল বৰ্ডৰ এক্স চেয়াৰমেন ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী। আজি ৰাতিপুৱাৰ ভাগত আমি 25খন ফ্লেগ আমি হোইষ্ট কৰিলোঁ। ইয়াতে অনাৰেবল ফাউণ্ডাৰ মেম্বাৰ্ছ, অনাৰেবল ফাউণ্ডাৰ লেকচাৰাৰ্ছ আৰু এক্সিষ্টিং যিবোৰ মেম্বাৰ্ছ আৰু লেকচাৰাৰ্ছ অফিচ ষ্টাফ আমি সকলোৱে মিলি 25খন ফ্লেগ আমি হোইষ্ট কৰিছোঁ। ইয়াৰ পিছত আমাৰ কিছুমান অনাৰেবল ফাউণ্ডাৰ মেম্বাৰ্ছ, অনাৰেবল ফাউণ্ডাৰ লেকচাৰাৰসকলে মানে তেখেতসকলৰ যি টাইম এণ্ড এফৰ্ট কণ্ট্ৰিবিউশ্যন দি সেইখন কলেজ ইষ্টাব্লিছ কৰিছিল আৰু কিছুমানে আমাৰ মাজত নাই। চ' তেখেতসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি 1 মিনিট কণ্ডোলেঞ্চ কৰিছোঁ। তাৰপিছত ফ্ল'ৰেল ট্ৰিবিউট আমি কৰিছোঁ। ইয়াৰ পিছতে আমাৰ যে ফাউণ্ডাৰ ছেক্ৰেটাৰী, ফাউণ্ডাৰ প্ৰিন্সিপাল গুণেশ্বৰ মছাহাৰী তেখেতৰ নামত আমি গোসাইগাঁও BEd কলেজৰ যি লাইব্ৰেৰী এইখন আমি নামকৰণ কৰিছোঁ গুণেশ্বৰ মছাহাৰী লাইব্ৰেৰী। ইম্পেক্ট দিব পাৰিছোঁ বুলি আমি ভাবিছোঁ। মই নিজে ভাবোঁ কাৰণ আমি কোৱালিটি টিচাৰ আমি প্ৰডিউচ কৰিছোঁ 1000 and 1000 আৰু মানে ভাল এজন এডুকেটাৰ্ছ হৈছে আৰু তেখেতসকলে সমাজত ভাল এটা মানে পৰিৱেশ সৃষ্টি কৰি স্কুল কলেজত পৰিৱেশ এটা সৃষ্টি কৰি যে কোৱালিটি এডুকেশ্যন ডেফিনেটলি দিব। চ' আমাৰ সমাজত শিক্ষাৰ যি ইম্পৰ্টেঞ্চ এইটো সমাজত আমি আকৌ মানে এৱাৰনেছটো ক্ৰিয়েট কৰিব পাৰিছোঁ বুলি মই ফিল কৰিছোঁ। বিগত 25 বছৰ আপোনালোকে প্ৰথমতে আমাৰ মানে টকা পইচা নাই, ষ্টাফক আমি পে'মেণ্ট দিব নোৱাৰোঁ, খুব কষ্ট কৰি আমি ছাৰ্ভাইভ কৰিছোঁ আৰু এতিয়া আমি NCTৰ যোনটো নৰ্মছ এইটো আমি ফুলফিল কৰিছোঁ আৰু ষ্টাফক টিচিং ষ্টাফক আমি ষ্টেট স্কেল আমি দিছোঁ, মানে আনৰিভাইজড ষ্টেট স্কেল আমি দিছোঁ, কিন্তু সেইটো চাফিচিয়েণ্ট নহয়। তো থ্ৰু দ্য মিডিয়া পাৰ্চন, through your channels, I would like to request Sri Pramod Boro, the Honorable Chief of BTC, to think over the matter of provincialization of BEd college. In BTC area, we have 3 BEd colleges: Gosaigao BEd College, Rimali BEd College, and in Thongla there is also 1 BEd college. আৰু আমাৰ গোসাইগাঁও BEd কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ খুবেই ভাল, ৰিচ। মই এইটো ক্লেইম মই ডিমাণ্ড কৰিম কাৰণ আপোনালোকে নিজে দেখিছে। আজি আমি অপেন ছেশ্যনত বডোলেণ্ড ইউনিভাৰ্চিটিৰ অনাৰেবল ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছৰাম লাডু সিং তেখেতক আমি পাইছোঁ। তেখেতে চিফ গেষ্ট হিচাপে আমাৰ ইয়াতে আহিছে।